হেল্ল' এভৰিৱান, আজি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কচু আৰু গাহৰি মাংস। আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আৰু বনাবলৈ ষ্টাৰ্ট কৰোঁ বলক। মই বনাবলৈ ৰেডি কৰি লৈছোঁ। পিঁয়াজ লৈছোঁ এটা ডাঙৰ, বিলাহী ডাঙৰ এটা, নহৰুখিনি এনেকৈ গোটাকৈ থৈছোঁ আৰু 3টা জলকীয়া দিছোঁ। আৰু মাংস লৈছোঁ এনেকৈ। এইখিনি ৰিবৰ মাংস হয়, তেল আৰু এইটো গোটেইটো 2টা থাকে। মই কেনেকৈ বনাম চাই থাকিব আপোনালোকে। কেৰাহী গৰম হ'ল, মই মাংস পিচ দি দিছোঁ। অলপ আজি বেলেগ ধৰণে বনাইছোঁ। পূৰা এইখিনি সিজিবলৈ দিম, ফ্ৰাই হ'বলৈ দিওঁ। সেয়া মই পূৰা লুটিয়াই দিছোঁ অকণমান। সিজাই থাকিম। আপোনাৰ তেল ওলাইছোঁ, বেলেগ তেল অকণো ইউজ কৰা নাই। সদায় নহ'লে কেতিয়াবা এনেদৰে খাই পাবচোন, ভাল লাগে খাই। দুইটা চাইড লুটিয়াই লুটিয়াই পূৰা ফ্ৰাই কৰি ল'ব লাগে। এতিয়া নমাই থৈছোঁ। এই তেল অলপ ওলালে ইয়াতে আমি এতিয়া পিঁয়াজ দিম। পিঁয়াজ অলপ অলপ সিজিছে, অলপ ৰঙচুৱা কৰিবলৈ দিম। মই বেছি সিজাই নিদিওঁ পিঁয়াজখিনি। ফ্ৰাই হৈছে আৰু। ইয়াতে দিম 3টা কেঁচা জলকীয়া। এটা আলু দিছোঁ, আলুটো আপোনালোকে নিদিব পাৰে, মই এটা দিছোঁ, নতুন আলু 4 পিচ কৰি। অলপ আলুখিনি ফ্ৰাই হয়। আজি ইয়াত দিব লগা মেইন বস্তুটো হৈছে এইটো কচু, তেলি কচু। সেইটো দি বনাম। অৰুণাচলগীয়া হয়, ইয়াত পায়, অৰুণাচলৰ পৰা আহে বস্তুটো খাবলৈ ভাল হয়। এতিয়া অলপ অলপ ফ্ৰাই হ'লেই এতিয়া আমি দিম বিলাহী। বৰ ডাঙৰ ডাঙৰকৈ দিছোঁ, সৰু সৰুকৈ কটা নাই। বেছি মেহনত কৰিব নালাগে, কিন্তু খাবলৈ বহুত টেষ্টি হয়, সেইটোৱে মেইন কথা। এতিয়া পিঁয়াজো মই বেছি সিজোৱা নাই, অলপ অলপ বগা হৈ আছে। এতিয়া বিলাহীখিনি অলপ সিজিবলৈ দিম। কিন্তু কুকাৰত দিলে গোটেইখিনি গুৰি হৈ যাব। অলপ অলপ বিলাহীটো কেঁচা ভাৱটো মাৰি লৈছোঁ। এতিয়া ইয়াত দি দিম 2টা নহৰু, গুৰি কৰি দিয়া নাই। এতিয়া মই কচুখিনি দি দিম ইয়াত।
অলপ দেৰি সিজক, মই অলপ ঢাকনি দি দিছোঁ। এতিয়া দিম মই ইয়াত সোৱাদ অনুসৰি নিমখ, আৰু দিছোঁ হালধি, আৰু বেলেগ মছলা নিদিওঁৱেই, আৰু অকণমান জলকীয়া গুড়ি দিছোঁ, কাশ্মীৰ মিৰ্চ অকণমান, আৰু দিম অলপ আদা গুড়ি কৰি থৈছিলোঁ, অকল এই আদাটোহে গুড়ি কৰি দিছোঁ দেই, নহৰু চব গোটাকৈ দিছোঁ। হৈছে, এতিয়া আমি মাংস পিটি দি দিওঁ ইয়াত। খোৱাকৈ দিম ন? তেল অলপ পানী দিছোঁ, বেছি পানী দিব নালাগে, অলপ পানী দিওঁ। বছ, এতিয়া কুকাৰত ভৰাই দিম। এয়া কুকাৰত ভৰাই দিলোঁ। অলপ পানী অলপ পানী এনেকৈ ওলাই থকাকৈ দিব লাগে, বৰ বেছি পানী দিব নালাগে, কচুৰ পৰা পানী ওলাবই। এতিয়া চিটি মাৰি দিম। এতিয়া আমি একদম চিমত জুইটো দিছোঁ, আৰু এয়া মোৰ হৈ গ'ল ৰেডি, একদম কোমল হৈছে, এয়া চব কোমলকৈ সিজিছে। এয়া হেল্ল' এভৰিৱান, আজি এই ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই বনোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।